তো আজি বহুত দিনৰ মূৰত এমাহৰ মূৰত আকৌ নতুনকৈ আৰম্ভ কৰিছোঁ ব্লগিং। তো অলপ গা ভাল নাছিলে সেইকাৰণে ব্লগিং কৰা নাছিলোঁ। তো এতিয়া অলপ ভাল পাইছোঁ আৰু পূজা আৰম্ভ হ'ল। আজি হ'ল ষষ্ঠী প্ৰথম দিনা। তো আমি গৈ আছোঁ দুৰ্গা মন্দিৰ। তো আমাৰ তাতো পূজা হয়, সেইটো দেখাম। আৰু আজি আহিছোঁ পূজা বুলি ষষ্ঠী দিনা প্ৰথম, গতিকে চাকি তাকি দিম, কেনেকুৱা কি কৰিম চাই যাব। তো এতিয়া আমি আহিছোঁ, আমাৰ লগত আহিছে নন্দিতা, ভণ্টি, মই, আমি তিনিটা আহিছোঁ। তো চাই যাওঁ পহুমৰা মেইন চেণ্টাৰ। তো গৈ আছোঁ, বেছি দিন নাই আৰু। তো এইটো হ'ল পহুমৰা চেণ্টাৰ। তো গতিকে ৰঙানদীখন ওচৰতে। তো এতিয়া পাইছোঁ ৰঙানদী ব্ৰিজ। তো আৰু অলপ গ'লেই পাম আমি দুৰ্গা মন্দিৰ। ফাইনেলি পালোহি আমি দুৰ্গা মন্দিৰ। গতিকে এই ইয়াত দেখিছে না, এইটো আজি বহুত ভিৰ হৈছে। পাই গ'লো, তো ধূপ চাকি লৈ পাই গ'লো এইটো। গতিকে আমি গৈ আছোঁ দুৰ্গা মন্দিৰ। তো চাই যাওক। দুৰ্গা মন্দিৰ পালোহি আৰু বাহিৰত চাকিটো বাহিৰত জ্বলাব লাগে। তো বাহিৰত চাকি তাকি জ্বলাই এতিয়া আমি ভিতৰলৈ আহিছোঁ সেৱা কৰিবলৈ। তো তাৰ চাই যাওক। আৰু বেকগ্ৰাউণ্ড চাওক কি মজা, শ্ব'টো পূৰা মজা আহিছে। তো আজিৰ পৰা ব্লগিং কৰা ষ্টাৰ্টে হৈ থাকিব। আৰু আজি ষষ্ঠী বুলি আপোনালোকক কেনেকুৱা লাগিছে, আপোনালোক ক'ত যাব কমেণ্টত কৰি জনাব। তো আমি দুৰ্গা মন্দিৰ আহিছোঁ। আৰু আমাৰ তাত যোনখন মুৰা ভগা দেৱালয় হয়, তাত বহুত ডাঙৰকৈ পূজা পতা হয়। তো গতিকে কাইলৈৰ পৰা সেইখিনি দেখাম। তো কাইলৈ সপ্তমী, আজি ষষ্ঠী। তো গতিকে ফাইনেলি দুৰ্গা মন্দিৰৰ ভিতৰত চাই যাওক। প্ৰসাদ চসাদ ল'লোঁ। তো আছে আমাৰ পূজাৰী। তো গতিকে আজি ষষ্ঠী, গতিকে ভক্ত কেনেকুৱা আগমন ঘটিছে আজি ষষ্ঠী দিন অষ্টমী আৰু কাল সপ্তমী। हाँ कल सप्तमी अष्टमी दो एक ही दिन हो। हाँ परसों दिन अष्टमी नवमी दो दिन हो, एक ही दिन हो। हाँ और दसवीं तो 15 तारीख है। हाँ दसवीं विजयदशमी हो। विजयदशमी। हाँ तो गतिके कौन दिन बेसी भीड़ है दुर्गा मंदिर? दुर्गा मंदिर तो 4 साल हो गए। हाँ 4 साल 4 साल हो गया। हाँ आपका यहाँ रहना? हाँ मेरे को रहते हुए 4 साल हो गया। हाँ हाँ 4 साल से ऊपर ही यहाँ ये मंदिर बना हुआ है। 4 साल से ऊपर हो गया। बहुत साल हो गया। बहुत साल हो गया। हाँ लेकिन और यहाँ पे मेन पुजारी मेरे पिताजी रहते हैं। हाँ और यहाँ पे मैं 4 साल से रहा। जब से मेरे पिताजी बुलाए हैं हाँ तब से लेकर के आज मैं 4 साल से रह रहा हूँ। पिताजी इसका पिताजी मेन पुजारी है। हाँ हाँ तो इस मंदिर में कौन सा दिन बहुत ज़्यादा भीड़ होता है? संडे के दिन। संडे के दिन। हाँ। और ये दुर्गा पूजा के दिन? दुर्गा पूजा के दिन सभी दिन? हाँ सभी दिन हो गए। सभी दिनों बहुत भीड़ होता है। গতিকে অকণমান হেৰি হৈছে। গতিকে সিহঁতে গ'লে বহুত ভাল লাগিলে। তো গতিকে গোটেই দুৰ্গা মন্দিৰ আপোনালোকক দেখাই আছোঁ, চাই যাওক। আচলতে হ'ল আপোনালোকৰ হৈ সেৱা চেৱা কৰিলোঁ। গতিকে আপোনালোকৰ প্ৰসাদমান খাই লওক। তো পূৰা মজাকৈ। তো এতিয়া ফুলটো গৰম
এতিয়া এতিয়া আকৌ গণেশ মন্দিৰ যাব গণেশ মন্দিৰ গৈ আছোঁ আৰু পেট পূজাটো ক'ত হ'ব ঘৰত নে ইয়াতে হ'ব ক'ৰবাত দেখা যাচ্ছে তো আজি বহুত দিনৰ মূৰত ওলাই আহিছোঁ আমি পূৰা এমাহমানৰ মূৰত বুলি ক'ব পাৰি ক'তো ওলোৱা মেলা নাছিলোঁ তো গতিকে আজি ষষ্ঠী বুলি প্ৰথম ওলাই আহিছোঁ আৰু এতিয়া পৰা পূৰা নন ষ্টপ ব্লগ আহিব তো গতিকে চাই যাব এতিয়া গৈ আছোঁ আমি গণেশ মন্দিৰ তলত যে দেখিছে এখন হ'ল মেইন গতিকে এই মাথাটো এনেকৈ আহি ইয়াত সোমাই পেলাই আহিলে আহিব আৰু হাইৱেটো তলেদি ৰাস্তা এটা আছে গাড়ী পাৰ্ক কৰি আমি এতিয়া গৈ আছোঁ বহুত দিনত আজি গণেশ মন্দিৰ আহিছোঁ আকৌ কাছ এইকেইটা এইটো চাওক এইটো কাছ চাওক কি কাছ কোনোবা যদি নামটো জানে কমেণ্ট কৰি জনাই দিবচোন এইটো ডুব গুচি গ'ল এইটো এটা ওলাই আছে আৰু এইখন যে দি থৈছে কাঠখন যে ইয়াত কাছখিনি উঠি থাকে কেতিয়াবা ধুনীয়াকৈ এইটো চাগে গুচি গ'ল বেয়া গৰম টাইলছ একদম পূৰা জ্বলি আছে পূজা কৰিবলৈ আহিলোঁ কিন্তু বিয়া এখন হৈ আছে গণেশ মন্দিৰত বিয়াখন খায়ে যাওঁ নেকি পূজাই নাই বিয়াহে কৈ গাই আছে আৰু এই মন্দিৰটো যে গোটেই এখন নাও আকৃতিত বনাই থোৱা আছে এই গোটেই মন্দিৰটো নাও এখনৰ ওপৰত মানে বনাই থোৱা ডিজাইনটো মানে তেনেকুৱা এইটো নাও লাষ্টটো পানীত গৈ থকা নিচিনা লাগে মানে আৰু এই পিছফালে আহি কি বুলি চাওক এইটো ৰুদ্ৰাক্ষ গুটি তো এইজোপা গছজোপা ওপৰতে আছে তই চাইছোঁ কিবা পৰি আছে দে গুটি চাইছোঁ গোটেই ৰুদ্ৰাক্ষ গুটি 5 মিটাৰ ৰুদ্ৰাক্ষটো তো ইয়াৰ যোনটো ওপৰত কভাৰ থাকে তো এনেকুৱা থাকে তো দুটামান লৈ যাওঁ নেকি ৰুদ্ৰাক্ষ চাওক বগা নিগনি ওলাই আহিব এতিয়া দেখাই দিছোঁ ৰ'ব ভালকৈ উঠ নিগনি উঠ অঁ উঠিলে এই চব শুই আছে একদম বহুত ভাগৰ লাগে ন দিনটো পুৰা শুই আছে এইখিনি চাওক তলত খোৱাত ব্যস্ত তলখিনি এইটো চাওক এইটো বিস্কুট এখন পাই একদম ধুনীয়াকৈ টোপনি গাৰু বনাই দিলে বিস্কুটটো শুই আছে একদম নিগনি ফাৰ্ষ্টে প্ৰথম দিনা ভিডিঅ' ইয়াতে সামৰণি মাৰিলোঁ গণেশ মন্দিৰত তো যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব যদি চেনেলটো প্ৰথম পাইছে তেনে চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো অলপ ক্লিক কৰি দিব তো কেনেকুৱা পালে জনাব আপোনালোকে ক'ত পূজা চাবলৈ গৈছে জনাব আৰু আজিৰ পৰা ভিডিঅ' পূৰা পাই থাকিব মজাকৈ তো বাই আজিলৈ